নমস্কাৰ সন্মানীয় দৰ্শকসকল, মই শ্ৰী শশাংকৰ খাউণ্ড। মই যোৰহাট জেভিয়ৰ অৱস্থিত জ্যোতিষ প্ৰতিষ্ঠান গ্ল'বেল গেলেক্সিত প্ৰতিদিনে জ্যোতিষ চৰ্চা কৰোঁ। তাৰ উপৰিও বৰ্তমান মই যোৰহাট জ্যোতিষ আৰু আধ্যাত্মিক কমিটিৰ অধীনত চলি থকা জ্যোতিষ আৰু আধ্যাত্মিক কলেজৰ জ্যোতিষ বিভাগৰ প্ৰবক্তা ৰূপে কাৰ্যৰত হৈ আছো। যোৱা 20 বছৰ ধৰি মই জ্যোতিষ চৰ্চা কৰি আহিছো। জ্যোতিষ মই যেতিয়া কলেজত পঢ়ুৱাইছো তেতিয়া মই মন কৰিছো যে জ্যোতিষ যেতিয়া ল'ৰা ছোৱালীবিলাক বুলি নহয়, আচলতে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীসকলে শিকিবলৈ আহে তেখেতসকল এইজত যদিও বহুত ডাঙৰ সন্মানীয়, তথাপিওতো এজন শিক্ষক মই ছাত্ৰ ছাত্ৰী বুলিয়ে কৈছো। তেখেতসকলে জ্যোতিষ শিকিবলৈ আহোঁতেই খুব ইউটিউব চেনেল চাই। ইউটিউব চেনেলত আচলতে প্ৰকৃততে যিখিনি দিয়ে সেইখিনি ঠিকেই দিয়ে, কিন্তু কথাটো হ'ল কি জ্যোতিষৰ বেছিকখিনি কিন্তু দিয়া নাথাকে। আপোনালোকে জানে আমাৰ জ্যোতিষৰ লগত এটা বিশেষ পৰিচয় আছে, কাৰণ আমাক অসমখনক প্ৰকৃততে প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হয়। কিন্তু প্ৰাগজ্যোতিষপুৰত আজি জ্যোতিষ বহু পিছুৱাই আছে। বাকীখিনি বহুত আগবাঢ়ি গ'ল, আমি বহুত পিছুৱাই থাকিলো। গতিকে জ্যোতিষৰ অসমীয়াৰ এটা চেনেল খুলি ৰাইজক অলপ সজাগতা কৰাটো এটা পদক্ষেপ হিচাপেহে মই জ্যোতিষ চেনেলটো আগবঢ়াইছো। ইয়াত বহুত ভুল ভ্ৰান্তিও থাকি যাব, গুণী লোকে সমালোচনা কৰিলেও ভাল পাম। তাৰ উপৰিঞ্চিও যিখিনি বেছিক জ্ঞান, যিখিনি সাধাৰণতে ইউটিউব চেনেলত দিয়া নহয়, কাৰণ দিয়া নহয় কেলে সেইখিনিৰ ভিউ পাবলৈ বহুত টান হয়। বেছিকখিনি বহুত দিন লাগে শিকোঁতে, বেছিকখিনি শিকাৰ পিছতহে অন্যখিনি শিকিব পৰা যায়। কিন্তু সেইখিনি শিকাবলৈ যাওঁতে বহুত দিন লাগি যায়। সেইকাৰণে আপোনাৰ কি হয়, আগৰ প্ৰায় আৰম্ভ কৰি দিয়া যায়। গতিকে তেতিয়াহ'লে চেনেলটোত আপোনালোকে জানেই, মাংগলিক দোষ কাক বোলে মই আজি কৈ দিওঁ, আপোনালোকৰ গোটেইখিনি চাবলৈ আৰম্ভ কৰিব। কিন্তু আজি বাৰ কাক বোলে, নক্ষত্ৰ কিয় হয়, এনেকুৱা ধৰণৰ কথাখিনি, আজি সোমবাৰৰ পিছত মঙলবাৰ কিয় হয়, আমাৰ প্ৰতি সাম্বৎসৰিক কিয় হয়, এইখিনি কিন্তু নাজানে। এইখিনি শিকিবলৈও ইচ্ছা নকৰে। বা লগ্ন কিদৰে উলিওৱা যায়, লগ্ন আজিকালি টেকনলজি ব্যৱহাৰ কৰিয়ে লগ্ন উলিওৱা যায়। মই টেকনলজি ব্যৱহাৰটো মই বেয়া বুলি নকওঁ, কিন্তু কথা হ'ল কি, জ্যোতিষৰ তিনিওটা বিভাগেই অলপ অলপ জনাটো অতিকৈ প্ৰয়োজন। বিশেষকৈ গণিত জ্যোতিষটো আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। গণিত জ্যোতিষ, ফলিত জ্যোতিষ আৰু হোৰা জ্যোতিষ, এই তিনিওটাই জ্যোতিষৰ গঠনত সমানে অংশীদাৰ গ্ৰহণ কৰে। গতিকে ফলিত জ্যোতিষটো আমাৰ জীৱনত যিখিনি ঘটে সেইখিনিৰ ওপৰত বেছ কৰি যিখিনি কোৱা হয় সেইখিনিকে ফলিত জ্যোতিষ বোলে। গতিকে মই ভাবিছো, মই জ্যোতিষ চেনেলটো চলাওঁতে প্ৰথম কথা হ'ল কি, যিকোনো কিতাপ মই ফ'ল' নকৰোঁ। মই বেছিক যিখিনি পাঠ্যপুথি, জ্যোতিষৰ মূল যিখিনি নোটছ, মূল বুকছ, মূল কিতাপ যিখিনি, যেনে আপোনাৰ ধৰক জ্যোতিষ হৰা পৰাচৰী, লঘু পৰাশৰী, মান সাগৰী, ফল দীপিকা, ভৃগু সংহিতা, জ্যোতিষ মান সৰোবৰ, এনেকুৱা যিখিনি কিতাপ আমাৰ পৌৰাণিক জ্যোতিষৰ যিখিনি কিতাপ আছে সেইখিনি ফ'ল' কৰিম বুলি ভাবিছো। আৰু তাৰ শ্লোকবোৰ আপোনালোকৰ আগত যিমান পাৰো উল্লেখ কৰিম বুলি ভাবিছো। নেক্সট মই যেতিয়া ক্লাছ আৰম্ভ কৰিম, আজিতো ক্লাছ আৰম্ভ নকৰোঁ, নেক্সট যিটো ক্লাছ আৰম্ভ কৰিম মই চেপ্টাৰ ৱাইজ আপোনালোকক প্ৰথমৰ পৰা অলপ ক'বলৈ চেষ্টা কৰিম। হয়তো ভুলো হৈ থাকি যাব পাৰে, শুদ্ধও হ'ব পাৰে, আপোনালোকে চাব। তথ্য সমৃদ্ধ আৰু সহজ সমালোচনা সদায় গ্ৰহণযোগ্য। আপোনালোকে সমালোচনা কৰিব বুলি আশা কৰিছো।
জ্যোতিষ আৰম্ভ কৰাৰ আগতে মই এটা কথা ক'বলগীয়া আছে। জ্যোতিষ আমি এটা কিছুমান চিত্ৰৰ ওপৰত বেছ কৰি পেলাই কিছুমান টুলছ বুলি নহয়, কিন্তু টুলছ বুলিয়েই কৈছো। টুলছ বুলি ক'লে আপোনালোকৰ বুজিবলৈ সুবিধা হ'ব। টুলছৰ ওপৰত বেছ কৰি আমি জ্যোতিষ চৰ্চা কৰোঁ। এতিয়া কথা হ'ল কি, আমাৰ সেই টুলছখিনিৰ বিষয়ে প্ৰথম জ্ঞানখিনি আমাৰ অতি দৰকাৰ। তাৰ উপৰিঞ্চিও আমাৰ আৰু কিছুমান কথা থাকে, যেনে যোগ ইত্যাদিখিনি, গ্ৰহ এইখিনিও থাকে। এইখিনিও যথেষ্ট দৰকাৰী। নক্ষত্ৰৰ আমাৰ যথেষ্ট জ্ঞানৰ দৰকাৰ হয়। আজিকালি নক্ষত্ৰৰ বিচাৰ কৰাখিনি যায় আমাৰ ইয়াত দেখিছোঁ মই। গতিকে আপোনালোকে এটা দীঘলীয়া প্ৰচেছত বস্তুটো শিকিম বুলি পেলাই সম্পূৰ্ণ শিকাৰুখিনিৰ বাবেহে মই এইটো আৰম্ভ কৰিছোঁ। আপোনালোকে যিখিনি জানে সেইখিনি হয়তো আপোনালোকৰ যিখিনি মানুহে আগৰ পৰাই জ্যোতিষ কৰি আহিছে বা যিখিনি জানে সেইখিনিৰ কাৰণে এই চেনেলটো নহয়। এই চেনেলটো একদম সম্পূৰ্ণ শিকাৰু, মোৰ লগত যিসকলে জ্যোতিষ শিকিব বিচাৰে তেখেতসকলৰ বাবে। কাৰণ আপোনালোকে মোৰ হিচাপেহে শিকিব পাৰিব। আৰু তাৰ উপৰিঞ্চি আগৰ পৰা যিখিনিয়ে জানেই সেইখিনিৰ হয়তো ইয়াত আপোনালোকে বৰ হেৰি নাপাব। আৰু যিসকলে নতুনকে শিকো বুলি ভাবে একাগ্ৰক্ৰমে চাব, আপোনালোকে সহায় সহযোগ কৰিব বুলি আশা কৰিলো। প্ৰাগজ্যোতিষপুৰত আহকচোন, আকৌ এবাৰ জ্যোতিষৰ এটা জাগৰণ আনিবলৈ চেষ্টা কৰোঁ। ধন্যবাদ।